যিহেতু ৰাতিপুৱাৰ পৰা দেখাই আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰস্বতী পূজাৰ দৃশ্যাংশ আৰু এইবাৰ দেখুৱাইছোঁ দৰঙৰ উতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্যাংশ আৰু উতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়টো এনেদৰে দেখা পোৱা গৈছে সৰস্বতী পূজা উদযাপন কৰা আৰু আজি পালন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে বিদ্যালয় মহাবিদ্যালয়সমূহত দৰঙৰ উতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মানৱজ্যোতি ডেকাৰ নিৰ্মিত সৰস্বতী পূজাৰ প্ৰতিমাৰে পালন কৰা হৈছে সৰস্বতী পূজা আৰু ছাত্ৰগৰাকীয়ে এমাহজোৰা প্ৰচেষ্টাৰে নিৰ্মিত সৰস্বতী দেৱীৰ প্ৰতিমাত কাপোৰ মণিমুকুতাৰ বিপৰীতে সকলো সাজপাৰ মাটিৰে তৈয়াৰ কৰিছে আৰু সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত পালন কৰা হৈছে এই উতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজা কৃত্ৰিম জাকজমকতাৰ বিপৰীতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে পূজাস্থলী আৰু ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী দেৱীৰ প্ৰতিমাৰ বন্দনাৰে আৰাধনা কৰাৰ উপৰিও পূজাস্থলী সজাই তুলিছে বাঁহ বেতেৰে নিৰ্মিত কলপাতৰ ৰভাৰে আৰু এই সন্দৰ্ভত আমাৰ দৰঙৰ সংবাদদাতা জয়দেৱ ডেকাই যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু এই সৰস্বতী পূজা উপলক্ষে অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে আৰু ব্যতিক্ৰম দেখা পোৱা গৈছে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় কিয়নো ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰই সৰস্বতী প্ৰতিমা নিজে সাজি এই বিদ্যালয়ত সৰস্বতী পূজা উদযাপন কৰিছে আৰু আধ্যাত্মিক পৰিৱেশেৰে এখন পূজা উদযাপন হোৱা দেখিবলৈ পোৱা গৈছে মই প্ৰথমতে সেই ছাত্ৰগৰাকীক দেখুৱাব বিচাৰিছোঁ যিগৰাকী ছাত্ৰই সাজি উলিয়াইছে এই সৰস্বতী প্ৰতিমা আৰু অষ্টমমান শ্ৰেণীৰ ছাত্ৰ আৰু মই এই ছাত্ৰগৰাকীৰ লগতে কথা পতাৰ আগতে মই সেই পূজা বলিৰ এক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ এয়া এক আধ্যাত্মিক পৰিৱেশত পূজা আৰম্ভ হৈ আছে বিদ্যালয়ৰ যিসকল ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যিসকল ছাত্ৰী আছে এই সকলো ছাত্ৰীয়ে আজি সকলোৱে মেখেলা চাদৰ পৰিধান কৰি সুন্দৰভাৱে আধ্যাত্মিক পৰিৱেশত তেওঁলোকে পূজা অৰ্চনা আৰম্ভ কৰিছে মই সেয়া দৃশ্যাংশ দেখুৱাইছোঁ কেমেৰা পাৰ্চন ৰমেশে দেখুৱাইছে এয়া সৰস্বতী বন্দনাৰে মুখৰিত হৈ আছে এই বিদ্যালয় চৈহত মই সম্ভৱ হ'লে এই সৰস্বতী বন্দনা কিছু অংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এই ধৰণে সৰস্বতী পূজাৰ যি আধ্যাত্মিক পৰিৱেশত সৰস্বতী বন্দনা তেওঁলোকে উচ্চাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে মই দেখুৱাব বিচাৰিছোঁ যি মূৰ্তি বা যি প্ৰতিমা তেওঁ এই ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছিলে এই প্ৰতিমাটো মই দেখুৱাইছোঁ এয়া সৰস্বতী প্ৰতিমা আৰু তেওঁ নিজে সাজি ইয়াতে স্থাপন কৰি আজি ছাত্ৰ ছাত্ৰীসকলে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে মই ছাত্ৰগৰাকীৰ লগত কথা পাতিব বিচাৰিম কি ক'বা তুমি নিজে যেতুকে এই প্ৰতিমাটো সজাইছা তোমাৰ কোনোবা গুৰু আছিল নে কি কাৰণত তুমি এই প্ৰতিমা সাজিবলৈ সক্ষম হ'লা মই মূৰ্তি চাই বিৰাট ভাল পাওঁ আৰু মূৰ্তি বনাবলৈ সৰুৰ পৰা ইচ্ছা আছিল সেইকাৰণে মই 5 বছৰ বয়সৰ পৰাই বনাবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু তেতিয়া শিক্ষাৰ অবিহনে গুৰু অবিহনে বনাব নোৱাৰোঁ সেইকাৰণে ভাল হোৱা নাছিল মূৰ্তিবোৰ এতিয়া ইউটিউবত চাইডে বনাইছোঁ আৰু ঘৰৰ মানুহবোৰে সহায় কৰিছে আৰু স্কুলৰ ছাৰ বাইদেউসকলে যথেষ্টখিনি উৎসাহ দিছে আৰু সহায়ো কৰিছে কিমান দিন লাগিছে এই মূৰ্তিটো সাজোতে এই মূৰ্তিটো সাজোতে গড়ে 1 মাহ লাগিছে কি কি ব্যৱহাৰ কৰা হৈছে ইয়াতে খেৰ চিমেণ্ট মাটি আৰু ৰং খৰচ কিমান হৈছে খৰচ 2000 টকা মাত্ৰ 2000 টকা হয় আৰু শিক্ষয়িত্ৰী আছে মই শিক্ষয়িত্ৰীসকলৰ লগতো কথা পাতিব বিচাৰিম বাইদেউ ইফালে আহিব অলপমান কি কৰাব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰই যেতুকে আজি এই সৰস্বতী প্ৰতিমা নিজে সাজি প্ৰতিমা স্থাপন কৰি আপোনালোকৰ বিদ্যালয় সকলোৱে এই পূজা অৰ্চনা কৰিছে এই ছাত্ৰগৰাকীৰ হকে কি ক'ব আপুনি আমাৰ ভাল লাগিছে আমি গৌৰৱ অনুভৱ কৰিছোঁ তেখেতে নিজা প্ৰচেষ্টাত কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এই প্ৰতিমা ভাগ নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কৰি আমাৰ এই বিদ্যালয়লৈ আজি দান কৰিছে সৰস্বতী পূজাৰ কাৰণে ভাল লাগিছে তেখেতৰ বহুতখিনি প্ৰতিভা আছে কিন্তু আমি ক'ব বিচাৰোঁ যে তেখেতৰ প্ৰতিভা আছে যদিও তেখেতৰ অলপ প্ৰতিবন্ধকতা আছে আৰ্থিকভাৱে দুৰ্বল
তেখেতৰ এজন ভাল চিত্ৰশিল্পী হ'বৰ কাৰণে ইচ্ছা আছে, কিন্তু ইচ্ছা কৰিলেতো নহ'ব, তেখেতৰ অলপ আৰ্থিকভাৱে দুৰ্বল আছে। সেইকাৰণে ভাবিছোঁ যদি চৰকাৰী ঘৰ বা কাৰোবাৰ পৰা যদি তেখেত অলপ সহায় সহযোগ পায় তেতিয়া হয়তো তেখেতে আৰু অধিক নাম উজ্বলাব। মাত্ৰ 12মান বছৰ হৈছে, 12-13মান বছৰ বয়সতে তেখেতৰ ইমান প্ৰতিভাই দেখা দিছে, হয়তো আৰু সুবিধা পালে আৰু তেখেত আৰু আগবাঢ়ি যাব পাৰিব, আমি তাকেই কামনা কৰিছোঁ। আৰু আছে শিক্ষয়িত্ৰী, মই তেওঁৰ পৰা জানিব বিচাৰিম। এইখিনিতে ক'ব লাগিব যে সৰস্বতী পূজা বুলি ক'লে এক অভিযোগ উত্থাপন হয় যে সৰস্বতী পূজাৰ দিনাখন আধ্যাত্মিক চিন্তা চৰ্চাত ভৰ্তি নহয়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে নানান ঠাইত পাৰ্কত বহি সময় কটায়, কিন্তু আজি এই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ গৈছে এক আধ্যাত্মিক পৰিৱেশত এই পূজা অৰ্চনা কৰিছে। আৰু এইখিনিতে ক'ব লাগিব যে পূজা বুলি ক'লে এক বেলেগ মডাৰ্ণ টাইপত পূজা অৰ্চনা কৰা হয়, কিন্তু এই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক পৌৰাণিক পদ্ধতিত এই পূজা অৰ্চনা কৰিব দেখা পোৱা গৈছে। এক আমি দেখুৱাইছোঁ এয়া যে কলপাতৰ ৰভা তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সুন্দৰ পৰিৱেশত এই আধ্যাত্মিক চৰ্চাৰে তেওঁলোকে মুখৰিত হৈ আছে এই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই এগৰাকী বাইদেউৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব, যিহেতুকে সৰস্বতী পূজা বুলি ক'লে অভিযোগ উঠে যে ফেশ্বন শ্ব', সুন্দৰী প্ৰতিযোগিতা, নতুবা পাৰ্কত বহি ল'ৰা ছোৱালীয়ে সময় কটোৱা যি অভিযোগ উত্থাপন হয়, এই সংক্ৰান্তত কি ক'ব? আমাৰ স্কুলত তেনেকুৱা কোনো ধৰণৰ পৰিৱেশ নাই, এইটো সম্পূৰ্ণ ব্যতিক্ৰম পৰিৱেশ এটা আমাৰ ইয়াত। আৰু প্ৰত্যেক বছৰে এনেকুৱা আধ্যাত্মিক পৰিৱেশেৰে আমাৰ সৰস্বতী পূজা উদযাপন হয়। ইয়াত যিটো জাক জমকতা, মানে বস্তুবাদী জগতৰ যিটো জাক জমকতা, সেইটো নাই। আৰু আমাৰ ষ্টুডেণ্টে নিজৰ যি আছে সেইখিনিৰে সাজি কাচি আহি সুন্দৰভাৱে ইয়াত পূজা কৰে। আৰু মোৰ ছাত্ৰগৰাকীৰ কথা ক'বলৈ গ'লে মই বিচাৰোঁ এই ল'ৰাজনৰ যাতে, ছাত্ৰজনৰ যাতে চৰকাৰৰে হওক বা তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰে হওক দৃষ্টিগোচৰ হওক, ল'ৰাজনৰ ভাল হওক আৰু তেওঁক সহায় কৰক আগুৱাই যাবলৈ। আৰু জীৱনত যাতে এনেকৈ হ'লেও প্ৰতিষ্ঠা যে লাভ কৰে সেইটো মই আশা কৰোঁ আৰু তেওঁলৈ মোৰ শুভেচ্ছা থাকিল। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সৰস্বতী পূজাৰ যি উখল মাখল পৰিৱেশ, এই উখল মাখল পৰিৱেশ অব্যাহত আছে। আৰু মই আৰু এজন ব্যক্তিৰ লগত কথা পাতিব বিচাৰিম, যিগৰাকী ব্যক্তি সেই ছাত্ৰগৰাকীৰে পিতৃ হয়। মই পিতৃৰ সৈতে অনুভৱ বিচাৰিম। কি ক'ব পিছে কি ক'ব এই ছাত্ৰগৰাকীৰ হকে বা পুত্ৰৰ হকে? পাপা আমি আগুৱাই নিয়াটোৱে চেষ্টা কৰিছোঁ। এতিয়া তাৰ আগুৱাই নিব লাগিলেতো বহুতখিনি প্ৰশিক্ষণৰ দৰকাৰ হ'ব। সেইটো এনেকুৱাকৈ আগুৱালে ধৰক খুব ডাঙৰ হেৰি নহ'ব। চৰকাৰৰ ফালৰ পৰা যদি অলপ ধৰ আৰ্টৰ বা এডিট এনেকুৱা অলপ যদি সহায় কৰে, বাচ্ছাটো আগুৱাই গ'ল হৈ চাগৈ। নিশ্চিতভাৱে ছাত্ৰজন আগুৱাই দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় যথেষ্ট আছে, যিহেতুকে প্ৰশিক্ষণৰ প্ৰয়োজন আছে। যিহেতুকে দৰিদ্ৰ ঘৰৰ পৰিয়াল আৰু দৰিদ্ৰ ঘৰৰ পৰিয়াল হেতুকে তেখেতে নিজে সৰস্বতীৰ প্ৰতিমা তৈয়াৰ কৰি নিৰ্মাণ কৰি এই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে তেওঁলোকে পূজা অৰ্চনা কৰাৰ সুবিধাৰ্থে প্ৰতিষ্ঠা কৰিছে। আনহাতে আজি যি ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি সৰস্বতী পূজা উদযাপন কৰিছে আৰু এক আধ্যাত্মিক পৰিৱেশত এই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সৰস্বতী পূজা উদযাপন হৈ আছে। ক'ব লাগিব যে সকলো ৰাইজৰ দৃষ্টি আকৰ্ষণ হ'ব লাগে এনেধৰণৰ পূজাৰে, আধ্যাত্মিক পৰিৱেশৰ পূজাৰে যাতে সকলোৱে সৰস্বতী বন্দনা উৎসাহিত কৰে। আৰু ইয়াৰ লগে লগে বাতৰিৰ মাজৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।